এয়া মোৰ লগত আছে বেনাৰ্জীৰ ইলিয়াছ মঙলদৈৰ জীয়ৰী আমাৰ দৰঙৰ সন্তান তেওঁ এইবাৰ 2023 খ্ৰীষ্টাব্দৰ অসম অসামৰিক লোকসেৱা আয়োগৰ সেৱালৈ নিৰ্বাচিত হৈছে 34 সংখ্যক স্থানত কোৱা মাজনে কিদৰে পঢ়া-শুনা কৰিছিলে মই মাষ্টাৰ্ছ কৰাৰ পিছৰ পৰা মই এচিএছৰ কাৰণে পঢ়ি আছিলোঁ আৰু এইটোৰ কাৰণে বহুতখিনি কষ্ট কৰিছোঁ আৰু কণ্টিনিউৱাছলি সদায় মানে এটা কনচিষ্টেঞ্চি ৰাখি পঢ়ি গৈছোঁ নিউজ পেপাৰ সদায় পঢ়িছোঁ আৰু ধন্যবাদ তুমি প্ৰশাসনীয় বিষয়া হ'ব নিশ্চয় আমাৰ কি কয় মানে এইটো এছিষ্টেণ্ট কমিশ্যনাৰ সহকাৰী আয়ুক্ত হিচাপে তুমি কোনোবা এখন জিলাত কাম কৰিব লাগিব গতিকে কি ধৰণে জনসাধাৰণক সেৱা দিবলৈ তুমি মই এতিয়া জনসাধাৰণে যেনেকুৱা নিচিনা মোৰ পৰা সেৱা বিচাৰে মই এনেকুৱা নিচিনা দিবৰ কাৰণে ৰেডি আছোঁ আৰু এতিয়া মোৰ ইমান বেছি আইডিয়া নাই কিন্তু মই মোৰ ফুল 100% দি পিনে মানে তেওঁলোকৰ সেৱা কৰিছোঁ আজি অনুভৱটো কেনে হৈছে আজি অনুভৱ মোৰ বহুত ভাল লাগিছে ফাইনেলি যোনটো বস্তু মানে ইমান দিনে কষ্ট কৰি পঢ়ি আছিলোঁ তো এইটো পাইছোঁ পিতৃ মাতৃয়ে কেনেধৰণে তোমাক সহায় কৰিছিলে মই মোৰ ছাকচেছটোত মই গোটেইখিনি ক্ৰেডিট মোৰ ফেমিলিকে দিম মোৰ মা দেউতাই মানে একদম এতিয়া বুলি নহয় সৰুৰ পৰাই মানে পুৰা কণ্টিনিউৱাছলি লাগি আছে তোমাৰ স্কুল কি আছিল মই কেন্দ্ৰীয় বিদ্যালয় আৰু হাই ছেকেণ্ডেৰী মই ৰঞ্জিত শৰ্মাত কৰিছোঁ তাৰপিছত হেনৰি গাৰ্লছ কলেজৰ পৰা কেমিষ্ট্ৰিত মই ডিগ্ৰী কৰিছোঁ গ্ৰেজুৱেশ্যন তাৰপিছত মাষ্টাৰ্ছ নেৰিষ্টৰ পৰা পষ্ট গ্ৰেজুৱেশ্যন আৰু কিবা পৰিকল্পনা আছে নেকি UPSC বা অন্যান্য এতিয়ালৈ সেনেকৈ একো ভবা নাই এইটো জাষ্ট জইন কৰি লওঁ কেনেকুৱা কি হয় চাই লওঁ এইটোৱে মানে মই ইমান দিনে এইমিটকৈ আছিলোঁ যিসকলে চেষ্টা কৰি আছে UPSC বা APSC পৰীক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰিব তেওঁলোকলৈ কি পৰামৰ্শ দিবা তেওঁলোকক কম কণ্টিনিউৱাছলি জাষ্ট পঢ়িব লাগিব আৰু ডেডিকেশ্যন আৰু হাৰ্ড ৱৰ্ক কৰিব লাগিব আমাৰ অভিনন্দন জনালোঁ এগৰাকী সুদক্ষ আৰু বিচক্ষণ বিষয়া হিচাপে তুমি আমাৰ অসম ৰাজ্যখনক সেৱা কৰিবলৈ পাৰিবা আমাৰ বহুত শুভেচ্ছা আৰু শুভকামনা জনাওঁ ধন্যবাদ